হেল্ল' এভৰিৱান, নমস্কাৰ। আপোনালোকে হয়তো কিছুমানে গম পাইছে যে মই এটা সৰুকৈ বিজনেছ আৰম্ভ কৰিছোঁ আৰু বিজনেছটো হৈছে কাপোৰৰ মেখেলা চাদৰ হয়। আপোনালোকে যদি কোনোবাই ল'ব বিচাৰে মোৰ পৰা মেখেলা চাদৰ, তেতিয়াহ'লে মোৰ লগত হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। মোৰ কণ্টেক্ট নাম্বাৰ তলত দিয়া আছে। আজি মই পিন্ধি আছোঁ এযোৰ কটনৰ মেখেলা চাদৰ আৰু খুবেই কমফৰ্টেবল হয় এই কাপোৰযোৰ আৰু প্ৰাইচটো খুব কম হয় দেই। ইয়াত 5টা কালাৰ আছে, এটা এইটো পিংক কালাৰ আৰু বাকী 4টা কালাৰ আপোনালোকক দেখাই দিছোঁ। বাকী 4টা কালাৰ, এটা হৈছে গ্ৰীণত, এইটো দেখিছে, এইটো গ্ৰীণত আছে, এটা আছে পাৰ্পল, এইটো পাৰ্পল কালাৰ ইয়া, আৰু এটা এইটো ৰেড, অকণমান অৰেঞ্জ টাইপ ৰেডে হয়, এইটো য়েল্লো। আৰু মই এতিয়া ৰেডযোৰকে আপোনালোকক মেলি দেখাই দিছোঁ, কেনেকুৱা লাগিছে আপোনালোকে জনাব। আৰু আপোনালোকে কোনোবাই ল'ব বিচাৰিলে মোৰ লগত কণ্টেক্ট কৰিব। এয়া দেখিছে, বহুত কমফৰ্টেবল হয় পিন্ধিবলৈ, বহুত আৰাম। আৰু ইয়াৰ মেখেলাখন হৈছে এইখন। কাৰোবাক যদি লাগে কণ্টেক্ট কৰিব। ইয়াৰ প্ৰাইচ আপোনালোকে যদি অনলাইনত ল'ম বুলি ভাবে তেতিয়াহ'লে অনলাইনৰ প্ৰাইচটো হৈছে 350 যদি এযোৰকৈ লয়। যদি দুযোৰ লয়, অকল এইটোৱে ল'ব লাগে বুলি কথা নাই, আৰু কালেকশ্যন আছে। যদি তেনেকৈ দুযোৰ লয় তেতিয়াহ'লে প্ৰাইচটো অলপ কম হ'ব। এইটো দেখাই দিলোঁ। আৰু এটা জয়পুৰী কটনৰ কাপোৰ আছে, এইটো মই আপোনালোকক দেখাই দিছোঁ। জয়পুৰী কটনৰ কাপোৰটো কেনেকুৱা হয় আপোনালোকে সকলোৱে প্ৰায় সংখ্যক মহিলাই গম পায়। ৰ'ব আপোনালোকক দেখাই দিছোঁ। এই 5টা কালাৰ বৰ্তমান এভেইলেবল। এইটো এটা, এয়া, এয়া, এইটো। আপোনালোকক যিটোকে লাগে জল্দি জল্দি মোৰ লগত কণ্টেক্ট কৰিব। আৰু যদি কোনোবাই অফলাইনো ল'ম বুলি ভাবে মোৰ ওচৰত ল'বহি পাৰে। আৰু যদি অনলাইন ল'ম বুলি ভাবে এইবিলাক কাপোৰ অকণমান প্ৰাইচটো বেছি হৈ যায়। যদি দুযোৰ লয় অলপ কমিব অলপ প্ৰাইচটো দেই, মানে শ্বিপিংটো বেছি হৈ যায় যে। আৰু যিসকলে মোৰ কণ্টেক্ট নাম্বাৰটো নাই, যিসকলৰ ওচৰত, মোৰ তলতে মোৰ কণ্টেক্ট নাম্বাৰ দিয়া আছে, আপোনালোকে মোৰ লগত যোগাযোগ কৰিব। বাই বাই।